Hey friends, তোমালোকে জানা নাই যে ধুনিয়া ছোৱালীবোৰে বেছি পঢ়া-শুনা কিয় নকৰে? কাৰণ হিয়তে অলৰেডি জানে যে দেশৰ কোনো এটা কোণাত কোনো এটা জাগাত কোনো এটা গাধাই হিয়তৰ কাৰণে অলৰেডি ডক্টৰ বা ইঞ্জিনিয়াৰ হৈয়ে আছে বা কৰিয়ে আছে। আৰু এটা কথা, ইনে ওপেন ৰিলেশনশিপ মানে হিয়তে ৰিলেশনশিপত আছে, ঠিক আছে, But in an open relationship মানে কি? হ্যাঁ হিয়তে কি কাপোৰ কানি খুলি রিলেশনশিপত আছে নেকি? নাজানো হিপতে বুজিছে কমেন্টে হে পৰিৱৰ্তনৰ কথা কিনো কম স্কুলত থাকোতে কোনোবাই প্ৰপ'জ কৰিলে মাষ্টৰক কৈ দিয়া সেই ছোৱালীজনীও আজিৰ ডেটত 4টা বয়ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ড কসম বেয়া পৰিৱৰ্তন যাম। আৰু এটা কথা, আপুনি যদি তাক ব্রেকআপ দি দিয়ে আপুনি কুল অসম, কিন্তু যদি তাই আপোনাক ব্রেকআপ দি দিয়ে তাই সিনেমায় লিলিমায় বাহ সুপার থিংকিং চেঞ্জ কৰাবে। এই কথাটো সিঙ্গেলবোৰৰ কাৰণে। তোমালোকে রিলেশনশিপ থাকাবোৰ কি বুজিবা? সিঙ্গেল হয় রিলেশনশিপবোৰ ভঙা দেখাৰ মজাই বেলেগ। বিয়াৰ আগত হসমত বগলি প্যাৰ हो जाएगा, বিয়াৰ পিছত দাঁত ওলাই নাথাকবি চৰিয়ে লাল কৰি দিম। কিছুমান মানুহে কথাই প্ৰতি সো কৰি থাকে নহয়, লাইক সো তুমি ভাত খালা না নাই, সো মই চিকেন খালো, সো সিনেমা চাব যাব না নাই, সো কাপোৰ পিন্ধিলা নে নাই। তোমালোকক কৈ আছো সো বেছি কৰি নাথাকিবা, মন যায় মানে। প্ৰেম হৈছে প্ৰাইভেট চাকৰিৰ দৰে, কামত অলপ লেট হলে তোমাৰ জায়গা অন্য কাৰোবাক বহাই দিব। একদম প্রাইভেট চাকরি বন্ধুসকল এটা জ্ঞান দিদু, সুপার জ্ঞান এটা দি আছো। পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট কৰাতকে নিজে ফুলৰ খেতি কৰা, পখিলা নিজে আহিব। অলপ বুজিলো কি ক'ব খুজিছো।